صل على سيدنا مولانا محمد وعلى آل سيدنا مولانا محمد سجداয় পড়ে কানছেন নবী উম্মত বলে যারে যার সজদায় পড়ে কানছেন নবী উম্মত বলে যারে যার মাফ করে দাও মাবুদ আল্লাহ উম্মত আমার গুনাহগার আল্লাহুম্মা সাল্লি আলা সাইয়্যিদিনা মাওলানা মুহাম্মদ ওয়া আলা আলি সাইয়্যিদিনা মাওলানা সুবহানাল্লাহ walhamdulillah la ilaha illallah subhanallah walhamdulillah la ilaha illallah 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 namaz roza sayrona ma baba khidmat koilo na namaz roza sayrona ma baba khidmat koilo na har wo nabi ke na bhulile oy nabi ke na bhulile nabi তোমায় ভুলবে না লা ইলাহা ইল্লাল্লাহ লা ইলাহা ইল্লাল্লাহ লা ইলাহা ইল্লাল্লাহ লা ইলাহা ইল্লাল্লাহ আমার আল্লাহ আল্লাহ আল্লাহু লা ইলাহা ইল্লাহু গুনাহগার গুনাহ ঝরে দরুদ আপনার গুনাহগার গুনাহ ঝরে দরুদ আপনার হাজার হাজার সালাম জানায় হাজার হাজার সালাম জানায় ওই নবীজির পাক নবীজি আল্লাহ আল্লাহ আল্লাহু লা ইলাহা ইল্লাহু আমার আল্লাহ আল্লাহ দয়ার নবী মদিনাতে যায় মক্কা ছেড়ে দয়ার নবী মদিনাতে যায় মায়ার দেশে লাগা নবী মায়ার দেশে জন্ম নবী ফিরে ফিরে চায় নবীজি আল্লাহ আল্লাহ আল্লাহু লা ইলাহা ইল্লাল্লাহ ও আমার আল্লাহ আল্লাহ আল্লাহু লা ইলাহা ইল্লাল্লাহ লা ইলাহা ইল্লাল্লাহ মুহাম্মাদুর রাসূলুল্লাহ সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লাম। উপস্থিত আজকের এই পবিত্র জান্নাতি মাহফিলত রহা মুসলমান ভাইসকল, আল্লাহ প্রেমিক, রসুল প্রেমিক, কোরআন প্রেমিক, ওলি প্রেমিক, নামাজ প্রেমিক ভাইসকল, আল্লাহ রাব্বুল আলামিন দরবারত লাখ লাখ শুক্রিয়া যে আল্লাহ রাব্বুল আলামিন আজি আমালোকক এই পবিত্ৰ মেহফিলত বহিবৰ কাৰণে
তৌফিক দান করেছে সকলে একবার কক আলহামদুলিল্লাহ। আমার নবী আরম্ভ করে দিছে যেতিয়া নেকি হিন্দু সকলের ওচৰত গৈছে যোৱাৰ পিছত তেতিয়া হিন্দু সকলে কৈছে ও মঈনুদ্দিন বাবা তোমার চুলি দীঘল তুমি তো পগলার নিচিনা তোমার তো সাইজ সুরত নাই তোমাক তো দেখা ভাল দেখা না যায় তেওঁ চুলি আছিল ডাঙৰ চুলি আছিল সুন্নতি চুলি যেতিয়া নেকি খাজা বাবাক দেখা পালে পগলা পগলা কৈ মানুহে মাতি আছে তেতিয়া আমাৰ খাজা বাবা কলে ঠিক আছে তোমালোকে যি জুইক পূজা কৰি আছা যে তোমালোকে আগুনক পূজা কৰি আছা তেনেহলে তোমালোকৰ 10 জন পণ্ডিত বা এজন পণ্ডিত তোমালোকে থিয় হৈ যোৱা এজন পণ্ডিত থিয় হৈ কোৱা এই আগুনৰ ভিতৰত এই জুইৰ ভিতৰত তোমালোকে সোমাব পাৰিবানে নাই এই কথা যেতিয়া নেকি আমাৰ খাজা বাবা কলে যে এই জুই যে তোমালোকে পূজা কৰি আছা জুয়ে তোমালোকে পূজা কৰি আছা এই জুয়ে তোমালোকে সহায় কৰে নে নাই আজি চাম তোমালোকে কোৱাছো এই জুইৰ ভিতৰত কোনোবা ভৰি ৰাখিব পাৰিবানে নাই তোমালোকৰ যিমান পণ্ডিত আছে বা তোমালোকৰ যিমান মানুহ আছে এটা মানুহে কোৱাছো এই জুইৰ ভিতৰত ভৰি ৰাখিব পাৰানে নাই তেতিয়া সব মানুহে কলে লগা লগা কেইটা পণ্ডিত থিয় হৈ গৈছে আমি ভৰি ৰাখিব নোৱাৰিম পাৰিম না নোৱাৰিম আপুনি আগত ক আপুনি যাব পাৰিবনে নাই তেতিয়া আমাৰ খাজা মঈনুদ্দিন চিশতি রহমাতুল্লাহ তাআলা আলাইহির জবাব কি হইছে তেতিয়া আমাৰ খাজা বাবা কৈছে ঠিক আছে যদি মই ভৰি ৰাখিব পাৰো ভৰি ৰাখিব পাৰিলে তুমি কলিমা পঢ়ি মুসলমান হবা না নাই কক সুবহানাল্লাহ যেতিয়া আমাৰ খাজা বাবা কলে তাতে হাজাৰ হাজাৰ মানুহ আছিল মাজত আছে জুই হিন্দু মানুহসকলে জুইক পূজা কৰি থকা অৱস্থাত তেতিয়া আমাৰ খাজা বাবা কলে ঠিক আছে যদি তুমি কৈছা জুইৰ ভিতৰত ভৰি ৰাখিব লাগে তোমালোকে এজন এই জুইৰ ভিতৰত যোৱা তেতিয়া এজন মানুহ যেতিয়া নেকি অলপমান জুইৰ ফালে গৈছে খালি আঙুলি এটা সোমাইছে সোমোৱাৰ লগে লগে জুইত যদি আঙুলি লাগে গৰম হৈ কি হৈ যায় পুৰি যায় লগে লগে জ্বলা পুৰা আৰম্ভ হৈ গৈছে তেতিয়া এই জুইৰ পৰা ওলাই আহিল তেতিয়া তেওঁ যাব পৰা নাই আৰু এটা পণ্ডিত আহিল যেতিয়া সোমাইছে অলপ গৈছে লগে লগে তেওঁৰ হাত পুৰি গৈছে নাই তাৰপৰা আকৌ ঘূৰি আহিল আৰু এটা যেতিয়া গৈছে যোৱাৰ পিছত তেওঁৰ হাত ভৰি পুৰি গ'ল পুৰি যোৱাৰ পিছত তেওঁ যাব পৰা নাই তেতিয়া নেকি আমাৰ খাজা মঈনুদ্দিন চিশতি রহমাতুল্লাহ তাআলা আলাইহি কলে তোমালোকে তিনজন পণ্ডিত ভিতৰত আগুনৰ জুইৰ ভিতৰত গলা তোমালোকে যাই এই জুইক তোমালোকে পূজা কৰি আছা জুইক তোমালোকে পূজা ইবাদত বন্দেগী জুইক কৰি আছা মই কোনোদিনও জুইৰ ইবাদত বন্দেগী কৰি পোৱা নাই মই আল্লাহ তাআলাৰ ইবাদত কৰো মই নবীৰ আশিক নবীৰ দিৱানা নবীৰ পাগল মই আজি মঈনুদ্দিন তোমালোকৰ আগতে এই জুইদি মই খুজকাঢ়ি যাম কক সুবহানাল্লাহ তেতিয়া এই খাজা বাবার হাতত কিবা বস্তু আছিল নে একোৱে নাই তেতিয়া আমালোকৰ নিচিনা যেনে এই খাজা বাবা পগলা মানুহৰ নিচিনা তাতে থিয় হৈ খাজা বাবা কলে ঠিক আছে আল্লাহ নবী শৰণত ৰাখি নিজৰ পীৰ মুৰ্শিদক ধ্যানত ৰাখি যেতিয়া নেকি তেওঁ কথা কৈ বা জুইৰ ওপৰেদি খুজকাঢ়ি যাই আছে কক সুবহানাল্লাহ তেতিয়া জুইৰ ওপৰেদি খুজকাঢ়ি যাই আছে যাই থকা অৱস্থাত জুইৰ ওপৰেদি পাৰ হৈ যোৱাৰ পিছত যিমান পণ্ডিত আছিল সকলো পণ্ডিতসকলে জুইৰ মাজত যোৱাৰ পিছত চবে চকু বন্ধ কৰিলে চকু বন্ধ কৰাৰ পিছত কৈছে আজি চাও এই বাবাটো জুইৰ ভিতৰত গৈছে আমালোকৰ চকু বন্ধ কৰিব লাগিব কিহৰ কাৰণে এই ভয়ত এই জিন্দা এটা মানুহ এই জুইৰ ভিতৰত গৈছে জ্বলি পুৰি চাৰখাৰ হৈ যাব আমালোকে চাই সহ্য কৰিব নোৱাৰিম তোমালোকে চকু বন্ধ কৰা সকলোৱে চকু বন্ধ কৰিলে চকু বন্ধ কৰাৰ পিছত যেতিয়া নেকি আমাৰ খাজা বাবা যেতিয়া সেই জুইৰ মাজৰ পৰা ওলাই সেই পাৰত যায় যেতিয়া থিয় হৈ আমাৰ যিমান হিন্দু মানুহসকল আছিল আমাৰ খাজা বাবা যাই কলে ও ভাই সকল তোমালোকে মোক চোৱা যেতিয়া নেকি আমাৰ খাজা বাবা জুইৰ পৰা আহাৰ পিছত যেতিয়া নেকি সকলো মানুহক মাত দিয়াৰ পিছত পণ্ডিতসকল আহিলে আহি হাতত ধৰিছে ভৰিত ধৰিছে আপোনাৰ দেখো জুই কতো লগা নাই আপোনাৰ দেখো হাতো পুৰা নাই আপোনাৰ দেখো ভৰিও পুৰা নাই আপোনাৰ গাত যি পাঞ্জাবী আছিল এই পাঞ্জাবীটো আপোনাৰ পুৰা নাই আপুনি যে এই জুইৰ মাজেদি খুজকাঢ়ি আহিলে আপোনাৰ কত জুই লগা নাই আপুনি কি আপোনাৰ তো জি পোৱা নাই আপুনি ক'ৰ পৰা আহিছে যিমান পণ্ডিতসকল আছিল সকলো পণ্ডিতসকলে আমাৰ খাজা বাবাৰ হাত ধৰি যিমান হিন্দু মানুহ আছিল আমাৰ খাজা বাবাৰ হাত ধৰি কলে আপুনি যিটো ধৰ্মত আছে এই ধৰ্মত আমি থাকিম আমি ইমান দিনেদি আমি হিন্দু ধৰ্মত আছিলো আমি হিন্দু
ধর্ম থাকি এই জুয়ের পূজা করি আছিল জুয়ের পূজা কৰি থাকি আমাৰ লোকক আজি এই জুয়ে বচাব পৰা নাই আজি যদি আপুনি এই ধৰ্ম গ্ৰহণ কৰিছে মই মঈনুদ্দিন এই ধৰ্মত আছো তোমালোকে যদি মোৰ ধৰ্মত আহিব বিচাৰিছা তেনেহলে তোমালোকে সকলোৱে কলিমা পঢ়ি মোৰ ধৰ্ম গ্ৰহণ কৰি লোৱা যিমান হিম পণ্ডিত আছিল যিমান হিন্দু মানুহ আছিল সকলো মানুহসকলে লগে লগে আমাৰ খাজা বাবা ক'লে তোমালোকে কোৱা লা ইলাহা ইল্লাল্লাহু মুহাম্মাদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লাম সকলো বেঈমানে যিমান ৰাসূল আছিল যিমান নেকি আৰু হিন্দু মানুহ আছিল সকলো মানুহসকলে খাজা বাবার এই কেরামত দেখা পায় কলিমা পড়ি মুসলমান হয়ে গেল কক সুবহানাল্লাহ এটো বেদাত নেকি কলিমা পড়ি যে মুসলমান বনালা তেতিয়া সেই জামানাত যদি আমি থাকিলো হয় থাকার পিছত আমি কি গলো হয় শিরিক কিবা কিবি তর্ক বিতর্ক কৰি থাকিব পাৰিলো কিন্তু তেওঁ যায় খালি এক জায়গাতে দুই জায়গাতে নহয় এনেকুৱা বহুত বহুত জায়গাত যায় এই খাজা বাবা এনেকুৱাকে মানুহ মুসলমান কৰিছে আমি ডাইৰেক্টলি মুসলমান হোৱা নাই ডাইৰেক্ট আমি মুসলমান হোৱা নাই আমাৰ খাজা বাবা তেনেকুৱাকে মুসলমান বনাইছে যেতিয়া নেকি আমাৰ খাজা মঈনুদ্দিন চিশতি